হেল্ল' এভৰিৱান আৰম্ভ কৰিবলৈ লৈছোঁ মেঘালয় জাৰ্ণি ডে 2 ৱাৰ্ডছ লেকৰ পৰা আৰু সেইদিনাখন আছিল দেওবাৰ আমি পুৱা 6 বজাতে তাতে গৈ উপস্থিত হৈছিলোঁ আমি য'ত আছিলোঁ BSNL গেষ্ট হাউচৰ কাষতেই ৱাৰ্ডছ লেকটো গতিকে আমি খোজকাঢ়িয়ে গৈছিলোঁ আৰু তাতে চাওকচোন মাছে একেবাৰে কলবলাই আছে দেওবাৰ সেইদিনাখন বন্ধ থাকে কিন্তু তথাপিতো এটা পাৰ্ট খুলি দিয়া হয় যাতে যিসকল ৰাইজ তেওঁলোকে খোজ কাঢ়িব পাৰে বা ব্যায়াম কৰিব পাৰে আমি সেইদিনাখন বহু লোক তেনেকুৱা লগো পাইছিলোঁ আৰু ভাইবছটো আমাৰ দীঘলী পুখুৰীহেন দিছিলে বাৰু যিয়ে হওক আমি তাতে অলপ সময় কটাই গুচি আহিলোঁ আৰু যিসকলে যাম বুলি ভাবিছে তেওঁলোকে 8 বজাৰ পিছত যাব 8 বজাৰ লগে লগে গেট খুলে এই বটানিকেল গাৰ্ডেনৰ কাষতেই ৱাৰ্ডছ লেকটো আপোনালোকে যাব পাৰে কিন্তু এই পৰিৱেশটো খুবেই ধুনীয়া বাট যি হওক আমি জল্দি তাৰ পৰা ওলাই দিলোঁ যিহেতু আমাৰ চেৰাপুঞ্জী যাব লগা আছিলে গতিকে কাষতে আছিলোঁ আমি BSNL গেষ্ট হাউচত তাৰ পৰা আমি ব্ৰেকফাষ্ট কৰি ওলাই দিলোঁ চেৰাপুঞ্জী অভিমুখে আৰু এটা কথা কওঁ আমি যিদিনাখন চেৰাপুঞ্জী গৈছিলোঁ সেইদিনাখনেই কিন্তু গণ্ডগোল হৈছিল তাৰ আগৰ দিনাখন অসমৰ যিসমূহ নাম্বাৰ প্লেট থকা গাড়ী আছে গাড়ীসমূহ উভতাই পঠোৱাইছিল গতিকে আমাৰ এটা ভয়ো লাগিছিল যদিও বা হাঁহিটো আপোনালোকে মুখত দেখিছে এয়া পাহাৰ তাৰ লগতে কপাহ কোমল ডাৱৰ মেঘ তাৰ মাজে মাজে আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু কৈছোঁৱে যিহেতু গণ্ডগোলটো তাৰ আগদিনা হৈছিলে গতিকে গুৱাহাটীৰ পৰা যিসমূহ যায় চেৰাপুঞ্জীলৈ গৰম বন্ধত বা জুলাই মাহটোত সেই গাড়ীৰ ভিৰটো আমি যাওঁতে পোৱা নাছিলোঁ মানুহে অলপ ভয়ো খাইছিলে আৰু আমাৰ গাড়ীৰ নাম্বাৰ প্লেটটো ASA আছিলে গতিকে এটা ভয় আমাৰো নথকা নহয় তথাপিতো আমি বুকু ডাঠ কৰি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আপোনালোকে চাগে ভাবিছে ন এই কিয় আটাইকেইটা ভিডিঅ'তে ভইচ অভাৰে দি আছে আমি 4জন বন্ধু গৈছিলোঁ আৰু 4জন মনে মিলা মানুহ যেতিয়া এটা ট্ৰিপত যোৱা হয় কেনেকুৱা কথা আলোচনা হ'ব পাৰে আপোনালোকে কল্পনা কৰকচোন সেইখিনি অডিঅ' ক্লিপ আপোনালোকক শুনাব নোৱাৰি তাৰ লগতে পৰচৰ্চা পৰনিন্দাটো থাকিবই এজ ইউজুৱেল লেকচাৰ মাৰোতে মই ক'বই পাহৰিলোঁ মই ক'লে গৈ আছোঁ আচলতে আমি গৈ আছোঁ আজি গাৰ্ডেন অফ কেভলৈ মই আগতে যোৱা নাই কিন্তু ভিডিঅ' বহুত চাইছোঁ গাৰ্ডেন অফ কেভৰ এটা কেভ আছে তাৰ লগতে কেইবাটাও ৱাটাৰফল আছে বোলো আপোনালোককো দেখুৱাওঁ আৰু ময়ো উপভোগ কৰোঁ আৰু চেৰাপুঞ্জীলৈ যোৱা এই পথটো মোৰ খুবেই প্ৰিয় পাহাৰ গছ-গছনি কি ধুনীয়া পৰিৱেশ নহয় জানো বহু লোকে ইয়াতে ৰৈ মেগী খাইছে বহুতে ভিউটো উপভোগ কৰিছে আমাৰ হাতত যিহেতু সময় ইমান নাছিল গতিকে ভাবিলোঁ গাড়ীৰ পৰা খিৰিকীৰে যিমানখিনি ভিডিঅ' পাৰোঁ যিমানখিনি ভিউ পাৰোঁ আপোনালোকৰ বাবে বন্দী কৰি ৰাখিবলৈ আৰু এনেদৰে আমি আগুৱালোঁ নিজেও উপভোগ কৰিলোঁ আপোনালোকৰ বাবেও এই ক্লিপসমূহ ধৰি ৰাখিলোঁ গাৰ্ডেন অফ কেভলৈ যাবলৈ খুবেই ভাল কাৰণ ৰাস্তাটোত আপোনালোকক প্ৰতিটো অলিয়ে গলিয়ে মাৰ্ক কৰি থোৱা হয় কোনফালে যাব লাগে আৰু ইয়াতে চাৰ্জেছবিলাক আছে আমি 100 টকাকৈ 400 টকা দিব লগা হ'ল পাৰ্কিঙৰ পইচা এক্সট্ৰা আৰু গৈয়ে প্ৰথমতে এই ধুনীয়া ৱাটাৰফলটো পালোঁ আৰু মোৰ বন্ধু এজনে কৈছে এইটো বোলে আটাইতকৈ কিউট ৱাটাৰফল মেঘালয়ৰ যিয়ে হওক আমি আগুৱাই গৈ কেইবাটাও স্পট আছে বোধ কৰোঁ 15টা স্পট য'ত আমি যাব পাৰোঁ ঠাইখিনি ফুৰিব পাৰোঁ এনেদৰে আমি আগুৱাই গ'লোঁ আৰু মোক দেখিছেনে এটা চুৱেটাৰ পিন্ধি লৈছোঁ গুৱাহাটীত ইপিনে উৎকট গৰম থাকিবলৈ অৱস্থাই নাই ঘামি জামি কিন্তু তাত গৈ পাই এটা চুৱেটাৰ পিন্ধি লৈছোঁ নহ'লে অৱস্থা বেয়া হৈ যায় আৰু এইটোৱে হৈছে বিখ্যাত গুহাটো বা কেভটো তাৰ ভিতৰলৈ আমি সোমাই যাব লাগিব অকণমান যাওঁতে আচলতে পিছল হৈ আছিলে পানী পৰি আছিল কাৰণে যাৰ কাৰণে মই ভালদৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে ঠেকেচা খাই পৰিলোঁহেঁতেন আৰু তেতিয়া দাঁত মুখ নাথাকিলেহেঁতেনে গতিকে বোলো এনেকেই বাহিৰৰ পৰা অকণমান ভিডিঅ' ধৰি ৰাখোঁ আপোনালোকক দেখাবলৈ তাৰপিছতে আমি ওলাই আহিলোঁ আৰু কৈছোঁৱেই যিহেতু কেইবাটাও ৱাটাৰফল আছে সেই ৱাটাৰফলসমূহ খুবেই বেছি ধুনীয়া জানেনে আপোনালোকক লৈ যাবলৈ সেই ৱাটাৰফলসমূহ দেখাবলৈ এইটো এটা অকণমানি ৱাটাৰফল য'ত বেদান্তৰ দলীয়ে ফটো উঠি আছে মই সেইকাৰণে অলপ দেৰিকৈ গৈছোঁ সিহঁতক ধুনীয়াকৈ ফটো উঠি ল'বলৈ দিছোঁ কেভৰ কাষে এইটো অকণমানি পানীৰ ঝৰ্ণা এটা পৰি আছে এইটো আৰম্ভণিহে আগলৈ আৰু আছে ফাইনেলি আমি গল্ডেন কেভত এয়া এটা বেলেগ এটা স্পট সেই ৱাটাৰফলটো দলীয়ে বেদান্তৰ ফটো দি আছে এতিয়া বেদান্তৰ দলীৰ ফটো তুলিব আৰু ক'ৰবাত আহিলেতো ফটো মেইন হয় আমাৰ নিচিনা বহুতৰ কাৰণে ৰিলছটো মেইন হয় চব ভাল এইটোৱে যে কেভৰ মাজত কেইবাটাও এনেকুৱা ধুনীয়া ঝৰ্ণা আছে ৱাটাৰফল আছে আৰু খুব ধুনীয়া প্ৰাকৃতিক নজাৰা মানে চালে চকুৰোৱা যিটো দৃষ্টিনন্দন বুলি কয় যে এই ঠাইবোৰকে কয় মইতো ইয়াতে পাৰিলে বছৰ থাকি দিম মানে খুব ভাল লাগিছে
আৰু এখন বাঁহৰ দলঙেৰে আমি আগুৱাই গ'লোঁ আগত এটা স্পট আছে য'ত পানী ওলাই নেচাৰেলি আৰু সেই পানীখিনি খালে হেনো বেমাৰ আজাৰ দূৰ হয় বুলি এটা লোকবিশ্বাস আছে আমি দুইজনী আগুৱাই গ'লোঁ কিন্তু তাতকৈ আগত আৰু ভিডিঅ' কৰা নহ'ল আমি পাহৰি গ'লোঁ এজ ইউজুৱেল মই যে ব্লগাৰ মই পাহৰি যাওঁ তথাপিও এটা অন্য জেগা আপোনালোকক দেখাওঁ ব'লক এই क्या है एक बार यहाँ पे बोल दीजिए नहीं बोले क्या हाँ, baby in the mother's womb. ओके हार्ट शेपर এইটো পুপু আজি চান্স এণ্ড দেন তাৰ পৰা আমি ওলাই দিলোঁ যিহেতু আমি নকালিকা ৱাটাৰফল চাবলৈ যাম গতিকে দেৰি কৰিব নোৱাৰি কেইবাটাও স্পট আছে আপোনালোকক ইতিমধ্যে কৈছোঁৱে আমি আগুৱাই গ'লোঁ নকালিকা ৱাটাৰফল চাবৰ বাবে বাকী চাওক না ৰাইজ ইমান ডাৱৰ গুৱাহাটীত মানুহে গৰমত থাকিব পৰা নাই মই নিজে থাকিব নোৱাৰোঁ ঘামি জামি অৱস্থা বেয়া তাত গৈ পোৱাৰ লগে লগে চুৱেটাৰ টুৱেটাৰ পিন্ধি উৎপাত আৰু এই শীতল বতাহজাক মোৰ খুব ভাল লাগে মই জানো আপোনালোকেও খুব ভাল পায় মেঘালয়ৰ এই শীতল বতাহজাক এণ্ড ফাইনেলি আমি নকালিকা গৈ উপস্থিত হ'লোঁ বতৰো ইতিমধ্যে দাঙিছিলে আৰু পাৰ পাৰ্চন 50 টকাকৈ আমি 4জন গৈছিলোঁ গতিকে 200 টকা দিব লগা হ'ল এণ্ড দেন ফাইনেলি এয়া হৈছে নকালিকা ৱাটাৰফল বতৰ দাঙিছিলে আৰু আমি জল্দি তাৰ পৰা ওলাই দিলোঁ কাৰণ আমাৰ আৰু কেইবাটাও ঠাই ফুৰিবলৈ আছে আৰু ব্লগটো আজিলৈ ইমানেই আপোনালোকে ইমান মৰম দিছে আন বাকীকেইটা ব্লগত গতিকে আপোনালোকক বহুত ধন্যবাদ নেক্সট ব্লগটো মই ভাবোঁ আপোনালোকে চাব আৰু চাই ভাল পাব যিহেতু ইণ্টাৰেষ্টিং বস্তু এটা আপোনালোকক দেখুৱাম নেক্সট ব্লগটোত গতিকে থেংক ইউ আটাইলৈ